দিনটো মাছ মারলো এটাও মাছ নাই পাকর বুড়াহে এই জলখানে লাগি রে মাছৰ মুঠটো ঠাণ্ডা মুৰাই দিনটো বইলুৱে এটা মাছো নাই এনে কাট পাই দিলো কি কেইডালত কাট পাই নৰে এটাও নাই তখন আহা কথা আছিল চাইবে কৰে ন জাগা মানুহ কথা আছিল তুইটো শুনি নাবা আহিবো না কাটিয়ে লৈ গেল পইচা দিছা দিলো ঘৰটো লগালো ওই লব পইচা যোগাৰ আছে নে কিবা অলপমান মৰিবা কৈ না আজি অহা কথা আছিল তুমি কিন্তু কোৱা পেলা অলপমান আনি থাকি না মোৰ তাত আছে কিবা অলপ যদি পইচাৰ কথা কয় না খপকে দিলে কিন্তু ঘৰটো ল'মেই না মানে কাবাৰ ঘৰ কাটি নিলো ওই ল'ম এই একদম সদায় কিন্তু আৰু পিছত কাম কৰি আশা নকৰিবি আৰু এইগিলান দেখা পালি ঘৰত কাটাই অংক থাকিব পাৰে কি নাই কাটিটো আজিকালি চিষ্টেমে এনেকুৱা হৈছে নহয় আমি কষ্ট কৰি বনাম কষ্ট কৰিব নাই গাহৰি পুহি মেলি বনাম এই খুজ দিলি দিবই ঠিক দি দিম আহিবা দিয়া আগতে হা তোৰ পইচা ৰেডি কৰি দিম দিন থাকিল দিয়া মানুহ ঘৰত যামহে বুজা নাই তাতে ক'ত কি হয় কেনেকে কি ল'ব লাগে চব তই কৰিবি কিন্তু এই বা আজি 20 বছৰ ধৰি মই দালাল কৰি খাই আছো মোৰ হৈছে চৰকাৰী চাকৰি তোৰ ইমান প্ৰব্লেম নাই কিবা এটা হ'লে মই ফাঁচবা লাগব চিন্তা নকৰিবি মই সেইকাৰণে তই কাক কেনেকে ইংকিত দি পইচাটো মালটো খাই হা চিন্তা কৰিব মই নালাগে তোক যাতে শিকাব নালাগে শুনছা না ভালকে কৈছো কিন্তু চিন্তাই কৰিব নালাগে তোৰ নাম এনেই নাৰত দিয়া নাই মই হেল্ল' এই এবাৰ ফুলেশ্বৰীকে পতাই ল'ব লাগিব এবাৰ তই না ঐ তই ডাঙা দিব ঘৰটো কাৰোবাক শিকবা লাগবে ঠিক নাপা নহয় এইটো ভাইটিটো সুধিম দে বহুত দেৰি জানা না অফিচত বহুত কাম আছে অ ভাইটি এই দাম কাটিবৰ ঘৰ কোনটো আমাৰ মেছেজ হয় নেকি তোমাৰ মিছে কোনফালে দি যাব লাগে এইটো চাইডে যাব লাগে ৰচোন ঘৰ কোনটো এই আগতে এই নম্বৰ ঘৰটো এবাৰ অ এক নম্বৰটো ডাঙৰ তোমালোকৰ ঘৰ এটা আহিছে বহুত বছৰ নহ'লে এইটোৱে নেকি তোমালোকৰ কি এইবাৰ প্ৰথম ঘৰ না এইবাৰ বহুত বছৰ মই আগতো পোৱা নাই পোৱাই নাই এপ্লাই কৰি আছে কি এৰা ঐ দাম কাটিব এই আছোন আহক আহক গাঁৱতে বহি আছো মাথা মুখত কি খবৰ? ভাল খবৰ লৈ আহিছো বৌ কি খবৰ ৰে বা ডাঙৰ খবৰ আমি বাহিৰতে বহো আহক চেয়াৰখনক লৈ আছোন বাহিৰত লৈ আমি বাহিৰত বহো অলপ বহুত কাগজ পত্ৰ চাই কৰিব লাগিব এটা মনত পৰি আহিলে কেটা আজি এই কলিতা আজি কঁকাল বিষ উঠি গেলে মোৰ বৌ টেবুল এখনৰ ব্যৱস্থা বুলি ভাবাছিলা এতিয়া দাম কাটিব টেবুলখনকে লৈ আনা যা আনক টেবুলখন লৈ আহক বহুত কাগজ পত্ৰ চাব লাগিব না আপুনি বা কি কি জমা দিছে একো চোৱাও নাই নহয় এই হেৰি মই অলপ চাই দিম নামটো হা নামটো চাই দিম নামটো কি আছিল দাম কাটিব চা এই বৌ বুলি নাই নহয় উপাধিটো কিবা এটা আছিল আপুনিহে বৌ বুলি কয় বহুত আছোন আমি আৰু চিনি পামেই নহয় বহুত আছে বাবা এইবাৰ ঘৰত বহুত আছে আগে পিছে এপ্লাই কৰিছিলে নেকি এই বহুত বাৰ কৰিলোঁ আমি পোৱা নাই কাকাতি বৰুৱা দাম কাটি বৰুৱা এইটো বৰুৱাহে লিখে না 22 নম্বৰ নাম এপ্লাই কৰিলে ক'ত হ'ব আপোনালোকৰ নামত ঘৰ এটা আহিছে এতিয়া ঘৰটো আহিছে হয় কিন্তু আমি মানে আপোনালোকৰ বিষয়ে কিছুমান কথা জানি লওঁ যদি আপোনালোকে পোৱাৰ উপযোগী তেতিয়াহে আমি ঘৰটো দিব পাৰিম এতিয়া আমাৰ এই নাৰদে ক'ব কি কি লাগে আমাৰ নথিপত্ৰ আপোনালোকৰ কি কি আছে যদি সেইখিনি বস্তু আছে সম্পূৰ্ণকে তেতিয়াহ'লে ঘৰটো পাব আৰু নামটো দিয়ক এই তুমি আগতে এই চহৰীয়াৰ ঘৰটো চাই থোৱাচোন মই কেতিয়ালৈ ভুলৰ আলোচনা কিবা বুলু ভুলো ভুলো চহৰীয়া যে ডাঙৰিব আপোনাৰ হাঁহ কিমান আছে আছে 20টা 20টা মান শনিবাৰে পিছে ৰে হাঁহ চাহবিলাক আৰু ছাগলী যদি আছে মাটিও বহুত আছে মাটিও আপোনালোকৰ 5 বিঘা মান আছে বুলি ক'লে এনেকে হ'লে অলপ পাতো আশা কমে আমাৰ তেনে কিমান ধৰি আছে এতিয়া আৰু পাই আছে ৰচোন বাপা কথাটো যে ক'লি পাপা নহয় ছাৰ বুলি কওঁ পাপা দে চাৰে বুলি ক'লো দে যদি আমি নাপা 5-4 বিঘা মাটি থাকিলে আৰে হাতটো মহে চৰকাৰে দিয়া নহয় নহয় এইটো নহয় কষ্ট কৰি লোৱা আপুনি বুজিব না চৰকাৰ আমাৰ এটা ৰুল এটা আছে আৰু ৰুল আছে এই ধনী মানুহবিলাক দিয়া হৈছে আমি যাব নাই পাকাৰ কথা তাতো কিবা এটা কম আছে সেইকাৰণে পাইছি সিহঁতৰ পাকা ঘৰ আছে সিহঁতৰ পাকা ঘৰ আছে
হাঁহ নাই মুৰ্গী নাই সিহঁতৰ এতিয়া সেইটো আমি ক'ব নোৱাৰিম আৰু এতিয়া যদি ঘৰ লাগে তেতিয়াহ'লে আমাক কিবা এটা হেৰি কৰিলে হ'ল আমি একদম খাটাং ঘৰ এইবাৰ দিয়ে যাম কি দিবা যাব সেইটো আৰু আমি কম নেকি আৰু গাড়ী ভাড়া কথা এটা কওঁ মই এতিয়া টাকা আগত থকা বিলাকে যে সেনে পায় অনিবাৰ্য বুলি ক'লা আমি দিবা লাগব কিবা না সেনে টেবুলত তলেদি সোমাই দিয়া কাৰণে পায় এই আমি দিবা নৰো কাৰণে নাপায় নহয় আপুনি কথাটো এই ডাং কাটিব কি কথাবিলাক কয় দে হ'ব দে এতিয়া আমি বাৰু এতিয়া লিখি লৈ যাওঁ আপুনি পাই নে নাপায় পিছত ক'ব নোৱাৰো আৰু এতিয়া বাৰু আপোনাৰ পাবা লাগে বুলিয়ে লিখি দিওঁ মই বাৰু হেৰি বুলিয়ে লিখি দিওঁ এই লিখি দিম কি পুষ্পাছ কৰি থাকে এই এইবিলাক কৈছে মোটামুটি না যাব পাৰা হৈছে যাব পাৰা। দে বহুত এতিয়া আমি যিখিনি বাৰু এইখিনি বাৰু চেষ্টা কৰিমে পাম না কিবা পাবি লিখি পাবি ফটো। চিন্তাই নকৰিবি আৰু তাৰ পিছত যদি আমিতো এনেই লেখিনীয়াহে মানুহটো আমিতো ফটো আনি দিবা নোৱাৰো যদি তাৰ পিছত অকস্মাত নাপায়ো আমাৰ নধৰিব নে কি না এজন দিব পাৰা যদি লাষ্টত কিবা এটা আমি চেষ্টা কৰিছো ডাঙা দিব মুখখন চাই আমি অলপ চেষ্টা কৰিছো আৰু বেয়া কথা এতিয়া ঘৰকেইটাও চালো তামোল খা আনিছো এই মই কোনোবা দিনা তামোল খোৱা দেখা পাইছা নেকি মই নাখায় নহয় এই এইখিনি লওঁ যাওঁ দে আৰু তামোল এক পিচ খাম মই আমি বাৰু যিমান পাৰো বৌ দিবা লাগি চেষ্টা কৰিম আৰু আপোনাৰ ঘৰটো বাৰু অ ডাঙৰ দিব এটা হাঁহকে নেথাকে এতিয়া দিন দি পেলাই মোক হাতত ধৰোৱা হ'ব দে এই তেতিয়া খচৰ পাব তেতিয়া তেতিয়াই নিম আৰু নিদি নিদি এনে নাৰৰ ধৰা নাই না আৰু এইফালে কি কমে এই ডাঙৰ দিব সেইকাৰণে নাৰত নাম পাইছা এটা বস্তু বিচাৰি পুৰা এই ঘৰটিয়ে দিমে এই আমাৰ অ দাদা ৰ'ব এইফালে কথা আছিল এই নহয় আমি ঘৰৰ কামতে কৰি আছো আপোনালোকৰ নামত ফটো অহা নাই এই ডাকাতি কৰোঁতে আহিছে। ডাঙাটি গৌৰ ঘৰে আহিছে এই আছো কথা আছে দে চাহ কাপ খাই যাওঁ খাব লাগে এই আজি মই বজাৰ নিবাই নোৱাৰিম এই কাকাটোন কিবা এটা মাইনাছে হ'লেই চব তই এতিয়া থাক আছোন আছোন মানুহ আছে আজি তোৰ মানুহ আছে আজি আমাৰো ভাগাল লাগিলে অলপ বহোঁতে আমি চাৰ্ভে কৰা মানুহে বহুত ঘূৰিলো বা চাৰ্ভে কৰা মানুহ ঘৰৰ এতে কি বহুত কবি? চৰকাৰে এনে খাব নেৰে লাগে এটা তামোল লাগে চাদাকে খাম আমি শুনছা না এইখিনি লৈছো অলপ মই চাদা মাৰ দে কথাখিনি কৈ দিয়ে ডাংকাটি এইটো হ'ব দে বহা বহা এই ঘৰ এপ্লাই কৰিছিলি না এইটো ঘৰ এটা নাহি নাহি অপকাৰ কৰা আছে কিনি নাহি উপায় এই এটা চৰকাৰৰ কি কবি চৰকাৰৰ বহুত সুবিধা এইখিনি ক'বা না এইখিনি গাহৰি বিক্ৰী কৰি আনা বনোৱা ঘৰ এইটো এইখিনি গাহৰি বিক্ৰী কৰি আনা এতিয়া চাহ এইবিলাক বাদ দে আমি ডাংকাটি ঘৰত দিছিলো সিহঁতৰ নামতহে ঘৰটো আহিছে আমাৰ নামত নাই সিহঁততকে আমাৰ অৱস্থা বেছি বেয়া সিহঁতৰ 4 বিঘা এক পুৰা মাটি আছে সিহঁতৰ আশা বহুত থকা কাৰণে নাপালা নাপালা তাতকে ডাংকাটিতকে কিমান ধুনীয়া ঘৰ তোমালোকৰ ধুনীয়া ঘৰৰ লগত কথা নহয় আমি কি কৈছো আৰু সিহঁতৰ 4 বিঘা মাটি পুৰা মাটি আছে সিহঁতৰ আমাৰ কি আছে কি হ'ব এইগিলা চিষ্টেম নহয় মই খেলটো খেলি আছো এতিয়া চাৰাখন পেলাই থৈ আহো আৰু তুমি খাম ঠিক আছে চোতা লাগিলে বৰ প্ৰব্লেমে আজিকালি বহুত ধৰা-ধৰি হ'ব 100 টকা নপৰে খেলটো খেলিম এতিয়া যোগাৰ কৰি থৈ দিয়া আছে আমি কাৰণ নামৰ কথা এইটো ডাংকাটি দেখা পালে পুথি দেখাব আমি আমি এই মাত্ৰ যে যাই আহিলো বা কি ডাংকাটি কি সুধে ভাইদাৰ প্ৰশ্ন শুনিলো নবুটো কিবা এটা খেল খেলিব লাগিব দে বাছ ৰচোন ৰ মই কিবা এটা কৰিব পাৰে নেকি হাত দিছো গমছে না আমাৰ ঘৰটো লাগে তাৰমানে চিন্তাই কৰিব নালাগে কিবা এটা কৰিব পালি দিবই লাগিব ভাই পইচাটো দিমে এই পইচাৰ কথা বৰ চেকিং আজিকালি গম পাইছা না বহুত চেকিং মোৰ চাকৰি যাব সেই নাৰদৰ চাকৰি যাব আৰু তহঁতেও জেল খাবি সেইটো কম MLA চিন্তা কৰিব নালাগে হৈ গেলা কথাটো খেলটো খেলি এখন হালা নকৰিবি শুন শুন আমি দিব পাৰিবি কিন্তু তহঁতে একদম চুপচাপ হ'ব যাব আমাৰ নাম আহা বুলি ক'ব এইটো চাই লম আৰু আমি কিবা যদি আমাৰ আলহী কৰি হ'ল আৰু গমছে নাই পইচাখিনি বেয়া দিয়া তোমাক দিলো না
10,000 আনবি হা বঢ়িয়া এই ঘৰে এইটো ঘৰতে যা 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 এই কলিতা আজি কাম হৈ যাব এই মোৰ নাম এনেই নাৰদ নেকি চিন্তা কৰিব নালাগে আৰু কিন্তু ভুলতো যাতে নলাই দেই নহ'লে কিন্তু তোমাকে যদি দাম খালি গম পাই না আমাৰতো চাকৰি খাব তহঁতৰ নাই 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 এইগিলা নকৰিবা তাকেতো তহঁতে কিন্তু খাব না একদম ক'বা লাগাখিনি পাই দিয়া এই কলিতা পাও লৈ লৈ কি কবুৱে হৌথিনি ওলাব নেকি আমাৰ কিবা এটা দিয়া মানে পুৰা হিচাপ কৰি দিম নাই 10,000 আনছে না পুৰা আছে হ'ব দে হ'ব দে বিশ্বাস আছে কামটো উঠো পুৰা এই চিন্তা কৰিব নালাগে আৰু কোন হয় এই ঠিক গালি চব কৰি যাব আমি এটা হেৰি কৰি দিম এই। আমি নাহোঁৱেই কিন্তু হ'ব আনকি খাই খাই লগ গাড়ীত খেলি দিম ঠিকনা দিম সেইমতে পঠাই দিব মাকে দাম বঢ়িয়া। এ তাই মই দিব পাৰিলে এডমিশ্যন নকৰিবি এনে আজি নাম আছিল দিব দিওঁ কিবা এটা এ মেনেজ তাই কৰি লগত লাগিম দে মই এই, নাম আছিল এটা চাইনি চাৰি কামাই চাৰি কামাই চৰকাৰে দিছি বুলি কম আমাক এই নাই যো 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 দেৰি কৰিব লাগে আৰম্ভলৈ উত্তৰ দে গম কিমান দিন লাগিব উঠিল পালি আহিব এই বঢ়িয়া ঐ মিলা উঠ কিলো পেলাইছে বান্ধিও পেলাইছে ইটাও উঠছে দেখোনে এনেতো ঘৰ পাব লগা মানুহ নহয় সিদিনা এনে মোক পইচা লাগে বুলি কৈছিল নাৰদে আৰু কলিতাই এন্দৰ পইচা লয় মানে ইহঁতক দিছে আমাৰ ঘৰটো নিশ্চয় নহ'লে এনে ঘৰ পাব লগা মানে এনে মাটি বেচবা লাগে অ ইয়াই ডাংকাতি এনেকে কি চাই আছে বা আমাৰ শিলবালিখিনি এনেকে এনেকে চাই ৰ যাই আছে আজি মই ঘৰত যাইলে চাই লওঁ এইটোতো চৰকাৰী ঘৰ সিদিনা আহাক এটাই আমাক নেদি মানে এনেকে দিছে গমছা ঘৰটো হা পইচা আছে নেকি এনে পইচা দিছে নিশ্চয় সেইকাৰণে এনক ঘৰটো দিছে ও আমি পইচা দিবা নোৱাৰা কাৰণ আমাৰ আমি ভাগ এটা আছে মাটি কিমান আছে পইচা বেলেগ সুধি অ লাষ্টত নাপাম বুলি ভাবি সিহঁতৰ পৰা পইচা আমাৰ পৰা নলয় সিহঁতৰ পৰা পইচা সিহঁতৰ ইমান ধুনীয়া ঘৰ কৰি বাৰণ আছে না পাকা গোটাই সেইকেইটা পইচা মই হাৱাৰ কাৰণে নিদিলা হা মই কষ্ট কৰি মানে পুহি লোৱা চৰকাৰৰ পৰা দিয়া নাই নহয় ও এনে ঠুবা ল'ব চিনি পা নাই ডাংকাতি কি বস্তু হয় হেন্দে আজি মই দেখাই আছো এতিয়া সিহঁতক সুধি আহিম না এতিয়া যাই মই দে এনে সুধিম মই কি কি ঘৰ এনে পাইছে চৰকাৰী ঘৰ মই পাবা লগা ঘৰটো ইহঁতে কেনেকে পাব বোলো বোলো কি হ'ল কি কৰি আছা কথা এটা সুধো মই কিনো কি হৈছে সিদিনা তোৰ নামত ঘৰ অহা নাই লিষ্টত চৰকাৰী ঘৰ তই কেনেকে অ আমাৰ ঘৰটো দেখা পাই তো হিংসা লাগছি তই এটা আনিল তো কি আনবা ও কি হ'ল ঐ এটা আমাৰ ঘৰৰ কথা হিংসা কি মানে কেনেকুৱা কথা ঘৰ ঘৰ মই পাইছো কোনে পাৰিব কোনে দিছে কোনে দিছে কোন মেম্বাৰে দিছে কোন মই দিছি নাম কি নাম কোন নাম কি তন্দা হাতৰ নাম কি আমাৰ দম না হা ও বেটা আমাৰ ঘৰৰ অহা না ঘৰটো নাম আমি একেলা মানুহ একেলা মানুহ ভাবে চলে যাব পইচা দিবা পইচা নাই এটা আমাৰ কেপাসিটি আর পয়সা রে তো আমার কেপাসিটি এটু আমার কেপাসিটি নাই আমার কেপাসিটি এটু পয়সা না আমি সব পয়সা দিয়ে লছি কা কি করা বলবি আমাৰ আৰদে দিছি ঘৰ মানে নাইৰক যি কৰা কম আমাৰ না এটা কোন কোন করে যা কোন নাৰদে বেটা সিদিনা মোক হাঁহ মুৰ্গী কিমান আছে কি নাই বুলি সুধি আহি ঘৰটো মই পইচা নিদিম বুলি নাম্বার আছে দে আমার ফোন মাৰছো তাক দি আছো আজি দে ফোন মাৰ আৰু মই সেইকাৰণে আজি বাহিৰ কৰি তাক চচাই লৈ আহিম মই এটা এই নাৰদ আৰু কলিতাক লগ পালি ভাল আছিলে বচোন আজি বিচাৰি যাওঁ সিহঁতক য'তে পাওঁ তাতে দিব লাগিব চাকৰি খাব লাগিব বাকি সেইটোতো এনে হেৰি কৈছে নহয় ভোটটো আমাক দিব লাগিব সিহঁতক আমাৰ দিছে ঘৰ হাতত আমনে এন্ড দি দিলা পইচা পাই গৈছে নেকি তাকেতো এনেকৈ হ'ব সেনে সিহঁতৰ নামত অহা নাছিল নহয় সেইটো পাব লাগিব হাম নাৰদ কাপোৰযোৰ আছে ফুৰি আছে ধুনীয়া লাগছে না ভাল লাগছি নে মোৰ কি হোৱাৰ কাৰণে এনেকে হৈছে না কেনেকুৱা কাৰণে বুজি পাইছো মোৰ বিৰাট আনন্দ লাগি আছে আৰু এটা আনন্দ কেনেকুৱা লাগছে নিচিনা ডাংকাটিৰ পৰা যে ঘৰটো কাঢ়ি আনা সেইটোৱেতো অলপ ডাঙৰ ফটো আজি অলপ তাইক মই এনেই ভাল নাপাওঁ আজি কিবা কয় বৰ মুখখন নহয় আজি বকি দিলি হ'ল আগৰ বুলি কবি চাই আছো কি কৈ আছোন লাগি মাগি
অ ডাঙা দিব ডাঙৰ দিব দেখোন ক'ত যা দুটাকে বিচাৰি আছিলো কিয় বা আপুনি আৰু আমাক বিচাৰিব লগা কোনো দৰকাৰে নাই কি কাম আছে কি কাম আছে বহুত দৰকাৰ আছে আপোনাৰ লিষ্টত নাম নাই আমি অলৰেডি গোটেইখিনি কৈয়ে দিছো আপুনি যদি বিশ্বাস নকৰে এতিয়াও আপুনি নামটো চাব পাৰে চাই ল'ব পাৰা এটা 22 নম্বৰত আপোনাৰ ডাংকাতি বৰুৱা বুলি আছিলে কৰি আছে এই গোটেই নামটো আপোনাৰ কেনচেল হৈ গৈছে বোলো বোলো শুনছো সিহঁতকো মাতি সোধা সিহঁতৰ নামটো মই যদি বিশ্বাস নকৰে দেখাই দিওঁ এই নালত দেখাই দিম নামটো এয়া আমি ডাংকাতি কি কৈ আছো জানানে আমি বোলে ডাংকাতিৰ নামটো কাটি পেলাই তহঁতক ঘৰত দিছো আমাৰ ঘৰটো নামটো আহিছে কাৰণে আকৌ আমাৰ ডাংকাতিতে বিশ্বাস নকৰে বিশ্বাস নাম আহিছে কাৰণে পাইছে এনেই পইচা খুজিছে আমাৰ পইচা খুজি আমি নেদা কাৰণে বিশ্বাস নকৰা যদি চাওঁ এই ডাংকাতি আমাৰ লিষ্টত আহিছে আকৌ এয়া চাওঁ সিদিনা লিষ্টত দেখাইছে নাম আহিছে আজি নাম আহিছে পইচা হৈছিল কিয় পিছে আমি পাইছো কি আৰু এই এই আমাৰ কাম আছে ঘৰটো কাটি আমাক আমি পইচা লোৱাই নাই আছো কৰবাদি আজিকালি কিবা চল্ভ হ'ব নেকি এইবিলাক কাম যে দ্বিতীয়বাৰ কাকো নকৰে আমাৰ আমি এই কোন এই ডাংকাতি বগালে বুজাই আমাৰ কথা নুশুনে ইনকে যে কৰে ইনকে ঘৰৰ কিন্তু হ'ল সত্যটো সিহঁতে পালায়ে আমি বাৰু নেক্সট বছৰ যদি আহে এই বৌ, আমি কিবা এটা ডাঙাতি কৰিব বৌ। আমাৰ বাৰু ভুল হ'ল সিহঁতৰ নিচিনা মানুহ কাৰণে ভুল হ'ল সিহঁতে মানুহ কাৰণেতো ভাল হৈ আছে এতিয়া গম পাইছা আমাৰ মানুহ কাৰণেতো ভাল হৈ পাই আছে ঘৰ মানুহ পইচাটো নিদিলি হয়। এনে ঘৰত নাপায় নহয় কিয় নহয় এইগিলা নহয় আছো কৰবা এই বলো তহঁতক আমি ঘৰটো দিলো আজি এনেকুৱা কথা তহঁতকে আমি ঘৰটো দিলোঁ। কি হৈছে ইয়াতে? আমি কবা নোৱাৰো এহেঁতে এহেঁতক এই আমাৰ ঘৰ নাম আহিছে, এহেঁতক কাটি দিছে। আমাক দিছি আমিতো নাজানো কাৰ হ'ব দে, অহা বছৰ আহিলে দিম বুলি কৈছে নহয়, শুনিলো। কৈছি দে, কথা এটা হৈছে ঘৰ আহিছে কোনোবাই লৈছে কিলা বাদ দি এতিয়া সিহঁতক যাবা দি পিছত দেখা যাব চৰকাৰৰ কথা চৰকাৰৰ তাতে অফিচত চৰকাৰে এনে কোৱা নাই নহয় খোজ কঢ়া বিচাৰিছে নহয়। অফিচত যাব কথা শুনিয়ে চব গণ্ডগোল হ'ল জানানে? বহি জয়ী চৰতৰ লগত মাজত যায় ময়ো প্ৰশংসা কৰিব যায় ডাংকাতিটো আৰু মই চাৰ্ভে কৰিব নাজানো দে কৰি নাখালি হ'ল তাকে মাজত